Hello everyone, welcome back to my channel. আজি মই আপোনালোকক দেখুৱাম ঘৰতে জেতুকা বা মেহেন্দি হেনা কেনেকৈ বনাব পাৰি। সো চাই থাকক ভিডিঅ'টি। জেতুকাৰ পাতকেইটা মই ফাৰ্ষ্টতে এনেকৈ এৰাই কিনে ধুই লৈছোঁ আৰু এয়া কাপটোত হৈছে গ্ৰীণ টি আৰু চেনিৰ ৰস, মানে চেনি এচামুচ আৰু গ্ৰীণ টি 1.5 চামুচ মই কুহুমীয়া গৰম পানীত এনেকৈ জিকাই থৈছোঁ। আধা ঘণ্টামান জিকাই থোৱাৰ পিছত ইয়াৰে কালাৰটো আহিছে। আপোনালোকক যদি আৰু ডাঠ কালাৰ লাগে আৰু বেছি টাইম জিকাই ৰাখিব পাৰে। এই পানীখিনি মই ইয়াতে জেতুকাটো পেষ্ট বনাওঁতে মিক্স কৰি দিম। চ' তেতিয়া কালাৰটো ইনষ্টেণ্ট কালাৰ বুলি যিটো কয়, তৎক্ষণাতে কালাৰ মানে হাতত লগা আপোনাৰ আধা ঘণ্টামান বা 20 মিনিটমান পিছতেই ধুনীয়া কালাৰ আহি যায়। বেছি টাইম লগাই ৰখাৰ কোনো প্ৰয়োজন নাথাকে। তো চাই থাকক আপোনালোকে ভিডিঅ'টি, আৰু যদি ভাল লাগে লাষ্টত জনাবলৈ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। কিবা ছাজেশ্যন থাকিলেও কমেণ্ট কৰিব। চাওক গ্ৰীণ টি আৰু চুগাৰ চিৰাপখিনি, চাহখিনি খাই দিওঁ লাগি গৈছে। এয়া মই পেষ্ট বনাই লৈছোঁ। এতিয়া হাফ বনোৱা হৈছে পেষ্টখিনি। ইয়াতে মই 2 চামুচকৈ এই গ্ৰীণ টি আৰু চুগাৰ চিৰাপ মিক্স কৰি দিম। গোটেইটো এবাৰতে নিদিওঁ, এনেকৈ বনাই মাজে মাজে এনেকৈ মিক্স কৰি গৈ থাকিম। আচলতে ৰঙালী বিহু আহিছে, তো লকডাউনৰ কাৰণেতো ক'তো যাবও নোৱাৰে। আজিকালি মানে এতিয়া বৰ্তমান ফাংচনতো পাতিব নোৱাৰে, না নিজে বিহু নাচিব যাব পাৰে। আৰু ঘৰত আছোঁ যেতিয়া, তো ভাবিলোঁ জেতুকাৰ পাতেৰেই মেহেন্দি লগাওঁ, জেতুকা লগাওঁ আৰু আপোনালোককো দেখুৱাওঁ বাৰু কেনেকৈ বনাব পাৰি। চাওক মোৰ পেষ্ট হৈ গৈছে, জেতুকাৰ পেষ্ট। এইখিনি এতিয়া বাতি এটাত ওলোৱাই ল'ম। মিক্সিৰ বাতিটোত যিখিনি ছাইডত লাগি আছিলে সেইখিনি মই অলপ পানী দি চামুচেৰে এনেকৈ লাহে লাহে এৰাই লৈছোঁ। হাতেৰে এৰাই দিয়া নাই, নহ'লে হাতত কালাৰ লাগি যাব। চ' সেইকাৰণে এনেকৈ চামুচেৰে লাহে লাহে এৰাই দিছোঁ, অলপ অলপ পানী দি কিনে। এইখিনি তেতিয়া আৰু অলপ সেই চুগাৰ আৰু গ্ৰীণ টিৰ চিৰাপটো দিম, দি কিনে 5 মিনিট বা 10 মিনিটমান ৰাখি থ'ম, যাতে পানীখিনিৰ যিটো কালাৰ হয় গোটেই জেতুকাৰ পাতটোত মিক্স হৈ যায়, গোটেইখিনি এবজৰ্ব হৈ যাব পাৰে। চাওক পেষ্টখিনিৰ কালাৰটো দেখিছেনে? অকণমান ছাইডত লাগিছিল হাতৰ নখটোৰ কোণাৰখিনিত, কি ধুনীয়া এটা কালাৰ আহিছিলে। চ' তৎক্ষণাতে ইয়াৰে কালাৰ আহি যায়। আৰু পানীখিনি দেখিছেনে? এইখিনি পানী আপোনালোকে চুলিত লগাব পাৰে, ইচ্ছা কৰিলে চুলিও ভাল হয় আৰু কালাৰো আহি যাব। মই আঙুলিৰে লগাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু আঙুলিত গোটেইটো কালাৰ আহি যায়। চ' সেইকাৰণে ভাবিলোঁ DSLR কাঠিৰে লগোৱাই ভাল। তো আপোনালোকে যদি পাৰে মেহেন্দি কোন প্লাষ্টিকেৰে বনাই কিনেও লগাব পাৰে। মই কোন বনাব নাজানো, সেইকাৰণে মই এনেকেই ইউজ কৰি আছোঁ। চাওক মোৰ হৈ গ'ল মেহেন্দি লগোৱা। এতিয়া বিহু নাচিবতো যাব নোৱাৰোঁ, ঘৰতেই এনেই গান চান লগাই কিনে অকণমান কৰিম আৰু কিবা কিবি। দেখিছেনে? মই মাত্ৰ আধা ঘণ্টা ৰাখিছোঁ, তাতেই ইমান ধুনীয়া কালাৰ আহি গৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন, বহুত ধুনীয়া কালাৰ আহে।